BKWSनि बिसायख'थिया थाबैनो खुंफुंना होनांगौनि थाखाय धेमाजि जिल्लानि गासै आफाद आरो 10,000निबो बांसिन सुबुंफोरा सुबुं खुद्रिसारनाय हाबाफारियाव बाहागो लायो। धेमाजि जिल्ला खौसेथि बर' सुबुं आफादनि बानजायनायाव गुबुन गुबुन माहारियारि हेफाजाबजों बर' कसारी अनसाय गाव हायुङारि खुंथायनि सुफुंजायै जेंनाफोरखौ लानानै मिरु खौसेथि बर' सुबुं आफादा सुबुं गौमा हानजा सुरनाय होसिख्रावनाय हाबाफारि लादों। दिनैनि सुबुं गौमा होसिख्रावनाय हाबाफारिखौ सानजारि नोगोरनि सिमन सापरिनि गेलेग्रा फोथारनिफ्राय जागायनाय जादों। मख'नो गोनांदि बर' कसारी अनसाय गाव हायुङारि खुंथायनि बर' गामिफोरखौ आबुङै फोसावनाय, बियाब दानाय, BKWSनि बिसायख'थिखौ थाबैनो खुंफुंनाय, कार्बि आंलं आरो दिमा हासावनि बर' कसारी सुबुंफोरनो हाजोआरि ट्राइबेलनि गनायथि होनाय, बर' कसारी अनसाय गाव हायुङारि खुंथायनो जर'खा राङारि अनसुंथाइ होनाय, बिटिआरनि बायजोआव आसाम टेट आरो सिटेट उथ्रिना थानाय बर' बिजाथिफोरनो जुनिया थिसनथाइ होनाय आरो सोरखारि नङै बर' बिजोंनि फरायसालिफोरखौ सोरखारि खालामनाय, बर' रेजिमेन्ट दानाय आरो बर' कसारी अनसाय गाव हायुङारि खुंथाय बायदि बायदि सुफुंजायै बिथांखिफोरखौ आसाम सरकारा थाबैनो सुस्रांना होनांगौनि थाखाय धेमाजि जिल्लानि खौसेथि बर' सुबुं आफादनि बानजायनायाव गुबुन गुबुन माहारियारि आफादफोरनि हेफाजाबजों दिनै मिरु खौसेथि बर' सुबुं आफादा गोख्रों सुबुं गौमा हाबाफारि हानजा सुरनाय आरो होसिख्रावनाय हाबाफारि लादों। बे हाबाफारियाव धेमाजि जिल्लानि गोबां आफादफोरा खौसेयै बर' कसारी अनसाय गाव हायुङारि खुंथायनि जेंना आरो फरायसालिनि जेंनाफोरखौ सुस्रांनांगौनि थाखाय सुबुं गौमा हानजा सुरनाय आरो होसिख्रावनाय हाबाफारियाव बाहागो लायो। धेमाजि जिला सानजारि नगरत धेमाजि जिलार সহযোগত সংযুক্ত বড়ো গণমঞ্চ কেন্দ্ৰীয় সমিতি ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যনৰ এটা গণ উৎসৱৰ এটা কাৰ্যসূচী লোৱা হৈছে। যিহেতু দীঘলীয়া এটা আন্দোলনৰ ফলশ্ৰুতিত 3খনকৈ চুক্তি হ'ল। তৃতীয় বড়ো শান্তি চুক্তিৰ আধাৰত যেহেতু 2020 চনৰ 27 জানুৱাৰী তাৰিখে এটা চুক্তি হৈছিলে, এই চুক্তিৰ যেহেতু আমিও অন্যতম এটা স্বাক্ষৰকাৰী সংগঠন নিখিল বড়ো ছাত্ৰ সন্থা আৰু NDP 4টা গোটৰ লগত এই চুক্তিৰ আধাৰত আমি BTCৰ বাহিৰত যিটো বড়োসকলৰ আৰ্থ সামাজিক শৈক্ষিক বা আমাৰ সামাজিক তথা যি আমাৰ আত্মপৰিচয়ৰ কাৰণে আমাৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে যিটো বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল দিয়া হৈছিলে সেইটো আজিলৈকে পূৰ্ণাংগ হোৱা নাই। ইয়াৰ গাঁও চিনাক্তকৰণ সম্পূৰ্ণ হোৱা নাই, ইয়াৰ সমষ্টি নিৰ্ধাৰণ হোৱা নাই, ইয়াক নিৰ্বাচনলৈ অনুষ্ঠিত কৰা নাই। ইয়াৰ প্ৰতিবাদত আৰু কাৰ্বি আংলং জিলাত বসবাস কৰা বড়োসকলৰ দুটা চুক্তিত স্থান পালে, BAC চুক্তি আৰু BTC চুক্তিত সেই বড়োসকল আজিলৈকে পাহাৰীয়া জনজাতি হিচাপে মৰ্যাদা পোৱা নাই। ইয়াৰ দাবীত আৰু ইয়াৰ লগতে বড়োসকলৰ যিটো শিক্ষাৰ সমস্যা, যিটো বড়ো মাধ্যমৰ সমস্যা, এই সমস্যাসমূহ যথেষ্ট আছে। 6.3 মতে এতিয়ালৈকে আমাৰ বিশেষ ৰেহাই দি হ'লেও যি বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিব লাগিছিলে সেইটো আজিলৈকে কৰা নাই। আৰু ইয়াৰ বাদেও যিহেতু BTCৰ পৰা ইয়াত যথেষ্ট সংখ্যক শিক্ষক আহে বড়ো মাধ্যমৰ, তেওঁলোকে পুনৰ গুচি যায়, তাৰপিছত আমাৰ শিক্ষক কমে। ইয়াৰ কাৰণে আমাৰ ইয়াতে BKWC এৰিয়াতে যেহেতু টেট পাছ হৈ থকা যিমান নেকি শিক্ষক আছে বড়ো মাধ্যমৰ, তেওঁলোকক নিযুক্তি প্ৰদান কৰা স্পেচিয়েলি এইটো। আৰু ইয়াৰ বাদেও যিহেতু আমি এটা বৃহৎ এটা জনসংখ্যা হয় আদিবাসী, গতিকে বিভিন্ন জনগোষ্ঠীসমূহৰ নামত এটাকৈ ৰেজিমেণ্ট আছে, যেনেকৈ নাগা ৰেজিমেণ্ট, গোৰ্খা ৰেজিমেণ্ট, অন্যান্য আমাৰ মাজতো বড়োসকলৰ নামত এটা বড়ো ৰেজিমেণ্ট গঠন কৰি দিয়াৰ দাবীত আমি এই কাৰ্যসূচীটো লৈছোঁ। যেটা আমি চুক্তি কৰিলোঁ, সেই চুক্তিৰ আধাৰত যিহেতু BTRত যিহেতু 1500 কোটি দিয়া হ'ল, কিন্তু আমিও স্বাক্ষৰকাৰী সংগঠন, কিন্তু আমাক অলপ মাহী আহিৰে চকুৰ চালে, আমাক এটা ঘূৰ অন্যায় কৰা হ'ল বুলি আমি কৈছোঁ। গতিকে আমিও আজি ডিমাণ্ড দিছোঁ যে আমাকো BTRৰ বাহিৰত বসবাস কৰা বড়োসকলৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আমাকো এটা স্পেচিয়েল পেকেজ লাগে। আৰু বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ পুঁজি যিহেতু সীমিত, আৰু সেইটো আজিৰ তাৰিখত মই ক'ব লাগিব যে অসমৰ ভিতৰত সৰ্ববৃহৎ এটা বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল ই ধুবুৰীৰ পৰা আৰম্ভ কৰি পেলাই শদিয়ালৈকে সিঁচৰিত হৈ আছে। আৰু বৰাক ভেলীত থকা আমাৰে বংশধৰ ব্লু যিবিলাক কমিউনিটি আছে, তেওঁলোকৰ সশস্ত্ৰ সংগ্ৰাম দুটা আছিলে, তেওঁলোকে চিজফায়াৰ হোৱাৰ পিছত আলোচনাৰ মধ্যমেদি আমাৰ বড়ো কছাৰী কাউন্সিলত তেওঁলোকক অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে যিটো কাউন্সিলক আমাক 13.5 কোটি টকা দিয়া হৈছে, এই 13.5 কোটি দি
এই ইমান ডাঙৰ কাউন্সিলত আৰু 10 লক্ষাধিক বড়ো জনসাধাৰণক সন্তুষ্ট কৰাটো সম্ভৱ নহয় গতিকে প্ৰত্যাহ্বান জনাব লগা হৈছে আমাৰ মিনিষ্টাৰ ডাঙৰীয়াৰ যিটো বড়ো কছাৰী কাউন্সিল চলাই আছে তেওঁলোকে এটা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে পুঁজি সীমিত হোৱাৰ কাৰণে তেওঁলোকে এই পুঁজিটো বৃদ্ধি কৰাৰ দাবীত আমি এই কাৰ্যসূচীটো লৈছোঁ যদি আপোনালোকৰ যদি দাবী অনুযায়ী চৰকাৰে যদি মানি নলয় আপোনালোকক ভৱিষ্যতে আমি কি পদক্ষেপ গ্ৰহণ কৰিম? মই আজি ভাষণ প্ৰসংগতে কৈছোঁ যে যিহেতু চৰকাৰে এই দাবী মানি নলয় দাবী মানি নোলোৱালৈকে এই আমাৰ যিটো সংগ্ৰাম আজিৰ পৰা অব্যাহত থাকিব এই অকল ইয়াতে সীমিত নহয় আমি অসমৰ বিভিন্ন জিলাত আমি এই কাৰ্যসূচী ল'ম আৰু অতি সোনকালে আমি 30 সহস্ৰাধিক ৰাইজক লৈ পেলাই গুৱাহাটীত এটা ধৰ্ণা কাৰ্যসূচী লোৱাৰ এটা চিন্তা চৰ্চা কৰিছোঁ আমাৰ এটা বিশ্বাস আছে যে ভাৰতবৰ্ষত যিমানেই গণতান্ত্ৰিকভাৱে যিবিলাক আন্দোলন কৰা হৈছে চৰকাৰে প্ৰতিটো আন্দোলনক সন্মানেৰে এটা মৰ্যাদা দিছে মৰ্যাদা প্ৰদান কৰিছে গতিকে আমাৰো আশা আমাৰ এই আন্দোলনটো এটা সময়ত হয়তো সমাধান হ'ব বুলি আমাৰ বিশ্বাস আৰু সমাধান নোহোৱালৈকে এই সংগ্ৰাম অব্যাহত থাকিব